হে গাইজ ৱেলকাম বেক টু লোকেলছ ব্লগ। আৰু আজি আমি গৈ আছোঁ, আজি ঈদ আৰু আজি ঈদ চবকে ঈদ মুবাৰক। আৰু ঈদৰ নামাজ চামাজ পঢ়ি আহিলোঁ ধুনীয়াকৈ, আৰু আবেলি হৈছে, ধুনীয়া ডাৱৰীয়া বতৰ মানে ভাল লাগি আছে। আৰু গৈ আছোঁ আমি বা ঘৰত ঈদ খাবলৈ, বায়ে মাতিছে। আপোনালোকে চাই থাকিব আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰিব, খালি চাই থাকিব। চ' লেটছ গো। আজি ঈদৰ উপলক্ষে আমি আজি বা ঘৰলৈ গৈ আছোঁ। বহুত ভাল লাগিছে, বহুত আৰু বহুত ভাল লাগিছে। লগতো খাবলৈ ৰখিলোঁ, এতিয়া পেৰি আছে। কামটো কৰি আছিলোঁ, প্ৰায় 10 বছৰ ওপৰ হ'ল। ইনকামটো ভালে চলি আছে, ইনকাম ভালে আছিলে। দাদাই আজি ধুনীয়াকৈ স্পেচিয়েলকৈ আমাক খোৱাব বনাই পেলাই। আৰু আজি দিনটো ঘূৰি ভাল লাগে, বহুত ভাল লাগে দেই। গম পাইছানে? ফাইনেলি আমি আহি পালোঁ। এইকেইজন মানে ভাগৰ লাগিছে, মানে বাগৰি আছে আৰু আহি পালোঁ। এই যে আপোনাৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব থামকে মাৰকচোন। এইটো জানিব নি সামনে কেন ইধাৰ মানুহ পুলানা তোমাৰ নামটো কৈ দি আছোঁ, ভালকৈ কোৱা, শুনা নাই। তনবি হাছান। পঢ়ি আছা? কোন ক্লাছ? এইটো মনো সৰু হৈ আছে, মানে ৰিমট কণ্ট্ৰল গাড়ী চলাই আছে। মনো ই সৰু হৈ আছে। বেটাৰী চাৰ্জ খাই নেকি? আমি দুইজনে ইনজামুল আৰু মই দুইজনে পাঞ্জা খেলিম। পাঞ্জাত কোন হাৰে কোন দিকে নাজানো, কিন্তু আগতে সি মোক বহুতবাৰ হৰুৱাই থৈ দিছে। নাই, মই নোৱাৰোঁ দেই। ময়ো নোৱাৰোঁ, মোৰ আগৰ নিচিনা যোৰ নাই, মানে অলপ চাওঁ তথাপি ট্ৰাই কৰোঁ, চাব আপোনালোকে। তুমি মোক ধৰিবা দিয়া। এইটো ক্লিপ তো মোবাইলটো ফাইনেলি ভাঙি গ'ল, কিন্তু ভিডিঅ' অ'পেন হৈয়ে আছে। একো নাই বাৰু, চাই দিব আপোনালোকে। আকৌ বহিব, এইবাৰ কৰিলে চেছ কৰি যাব, এখন কপিব। তাৰপিছত মুনু হাইল বোলে দেই, মুনে কিন্তু চিং পাই চুটি মুনু পাৰ কিলাকনি হলুৱাইছে মানে। যেমন লোক পাৰ নাযাব ফুটুক মুনু তাৰপিছত জিম কৰা কি হ'ল এই বুলি জিম কৰা লছ মুনু বহি গৈছে, মুনু চা মুনুৰ ভাজ এইজনে, মুনুৰ ভাজ। মুনুৰ উইনাৰ ইনজামুল উইনাৰ। আমাৰ খানা হৈছে আৰু খানাটো আনিব গৈছে। সিহঁতে বহি আছে। নিতুল চব্জি এফ জন্য থিম কোনে লগাইছে পাপু বোম টেষ্ট ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু সোনকালে ইয়াক 1 মিলিয়ন কৰি দিয়ক। 1 মিলিয়ন কৰি দিয়ক। ছাবস্ক্ৰাইব কৰক। এই এজনে ক'লে বেছি ভাল লাগে, জানো নেকি?
নকওঁ তই সেই কিন্তু মাংস মাংস পুৰা খাইছে দেই জানো খাই ভাল পায় মাংস ঈদ খাব আহিছিলোঁ ঈদ খাই হ'ল এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ ইহঁত কেইজন অলপ দেৰি হ'ব এতিয়া আমাৰ ঈদ খোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পাইছে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ বাই বাই